বৰহুলা গ্ৰান্টৰ প্ৰতিটো গোটৰ মহিলাসকলে অমৃত কলহ যাত্ৰা এই কাৰ্যসূচীটো অতি সুন্দৰভাৱে আৰু শ্ৰদ্ধাৰে পালন কৰিলে। ময়ো এগৰাকী জোনাকী গোটৰ আৰু কামাখ্যা ভিঅ'ৰ সদস্যা, সেইমৰ্মে ময়ো উপস্থিত থাকিবলৈ পাই বহুতো সুখী হ'লোঁ। আৰু এয়া দেখিছে গোলপীয়া ৰঙৰ ব্লাউজ, মুগা ৰঙৰ মেখেলা আৰু বগা চাদৰ, পাৰি দিয়া বগা চাদৰ। এয়া হৈছে আমাৰ গোটৰ ড্ৰেছ। অৱশেষত ওলাই গৈ ৰেডি হৈ গ'লোঁ। এতিয়া খুৰীহঁত অহালৈ বাট চাব লাগিব আৰু মই ইফালে চাই মেলি ইটো সিটো কৰি লওঁ। তাৰপিছত আৰু খুৰীহঁত অহাৰ পিছত যাব পাৰিম। হেল্ল' গাইজ, মই চিমাই আপোনালোকক চিমা চিকা আছাম চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি গম পাইছেই কি হ'বলৈ গৈ আছে। আৰু ব'লক তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম। এতিয়া মই আমাৰ পদূলি মুখৰ পৰাই অলপমান মাটি লৈ লৈছোঁ, কিয়নো অমৃত কলহ যাত্ৰা কৰিম যেতিয়া প্ৰতি ঘৰৰ মানুহৰ অলপ মাটি লাগিব আৰু এই মাটি যাব দিল্লীলৈ। অৱশেষত আমি পালোহি আমাৰ ওচৰৰে চিম্পুল গ্ৰাউণ্ড, বৰহুলা চিম্পুল গ্ৰাউণ্ডৰ এই নামঘৰ চৌহদত থকা সংঘতে যেতিয়া সভাখন অনুষ্ঠিত হ'ব, এই সভাৰ পিছতে হ'ব সমদল। সেই হেতুকে আমি সকলোবিলাক ইয়াতে আহি উপস্থিত হ'ব লাগিব। লাহে লাহে সকলোবিলাক আহি উপস্থিত হৈছেহি আৰু বহুত মানুহ আহিবলৈ বাকী আছে। দেখিছে এই বয়োজ্যেষ্ঠসকলকে ধৰি সকলোবিলাক মানুহ ইয়াত গোট খাইছেহি। ভিঅ'ৰ বাইদেউসকল আহিছে আৰু এনেকেদৰে সকলোৱে একে ৰঙৰ ইউনিফৰ্ম পিন্ধি ইমান ধুনীয়াকৈ বহি আছে আৰু গৰম যথেষ্ট পৰিছে, সেই হেতুকে সকলোৱে বিচনী মাৰি মাৰি বহি আছে আৰু বহুতো লোক আহিবলৈ আছে। সকলো লোক উপস্থিত হোৱাৰ পিছতে আজিৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু দেখিছে ময়ো নিজৰ ছিটটো বিচাৰি বহিবলৈ যাম। মাটিখিনি প্ৰথমতে দি ল'লোঁ, এতিয়া মই নিজৰ জাগাত বহিবলৈ গৈ আছোঁ। এয়া দেখিছে কেনেদৰে সকলোবিলাক প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এতিয়া মই যাম নিজৰ ছিটত অলপমান বহি তাৰপিছত এই বহাৰ জেগাৰ পৰা অলপ দেখাই দিছোঁ। ইমান ধুনীয়াকৈ সকলোবিলাক শৰাই সঁফুৰা দি সজাই লোৱা হৈছে। এই কলহকেইটাতে আমাৰ গাঁৱৰ মাটিসমূহ মিক্স কৰি এনেদৰে সান মিহলি কৰি এনেদৰে কলহত ভৰোৱা হ'ব আৰু এই কলহবিলাক যাব প্ৰথমত ইয়াৰ পিছত যাব পঞ্চায়তত সকলোবিলাক ভিঅ'ৰ যেতিয়া এই মাটিবিলাক গোট খাব তাৰপিছত সান মিহলি কৰি দিল্লীলৈ পঠিওৱা হ'ব। অৱশেষত আমাৰ ওচৰৰে গৰাজন গেষ্ট ছাৰ্ভিচৰ CISF সকল আহি পাইছেহি। তেখেতসকলক এনেদৰে বহিবলৈ আদৰি অনা হৈছে, কিয়নো তেখেতসকল আমাৰ সমাজখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু তেখেতসকলৰ হাতৰ পৰশতেই আমাৰ এই কাৰ্যসূচী উপস্থাপন হ'বলৈ গৈ আছে, কাৰ্যসূচী সম্পূৰ্ণ হ'বলৈ গৈ আছে। সেই হেতুকে তেখেতসকলক এনেদৰে আদৰি আনি বহিবলৈ দিয়া হৈছে আৰু এই পাছৰ কাৰ্যসূচী আৰম্ভ হ'ব, যিহেতু সকলোবিলাক লাহে লাহেকৈ। এয়া দেখিছে বয়োজ্যেষ্ঠজনে অলপমান ভাষণ দি দিছে, সকলোবিলাক এই কাৰ্যসূচীৰ বিষয়ে অলপমান কৈ দিছে কথাবিলাক। আৰু এই কথাবিলাক কোৱাৰ পিছতে যিহেতু আমাৰ এই ৰাষ্ট্ৰীয় সংগীতেৰে উপস্থাপন কৰা হ'ব বা আৰম্ভ কৰা হ'ব, সেই কাৰ্যসূচী আৰম্ভ কৰা হ'ব। সেই হেতুকে সকলোৱে এনেদৰে ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছে। আৰু দেখিছে ইমান সুন্দৰভাৱে সকলোৱে এই কাৰ্যসূচী হাতত লৈছে আৰু এই সকলোবিলাকে এনেদৰে সহযোগ কৰাত সকলোৰে ভাল লাগিছে আৰু এনেদৰে আগবাঢ়ি আহিছে। সমদলত যোগদান কৰিবলৈ সকলোবিলাক এনেদৰে আগবাঢ়ি আহিছে আৰু দুগৰাকীকৈ যিহেতু দুটা লাইন হ'ব। মোৰ মাটি মোৰ দেশ, আমাৰ এই মাজৰে এগৰাকী সদস্যাই এনেদৰে অমৃত কলহত মাটি ভৰাবলৈ আগবাঢ়ি আহিছে আৰু বহুত সন্মান সহকাৰে এই কাৰ্যসূচী পালন কৰা হৈছে। আৰু দেখিছে কেনেদৰে সকলোবিলাকে ধুনীয়াকৈ লাইনত থিয় হৈ এনেদৰে আছে আৰু মই সকলোবিলাকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু দেখিব কিমান ধুনীয়া এটা দীঘলীয়া লাইন, কিমান দূৰৰ পৰা ইমানখিনি মানুহ গোট খাব বুলি ভবাই নাছিলোঁ। বহুত দীঘল এটা শাৰী, ধুনীয়াকৈ শাৰীকৈ সকলো পৰিপাটিকৈ ৰখি আছে আৰু দেখিছে। আৰু মানে এনেকুৱা এটা হ'ল মাজে ভিডিঅ'বিলাক কৰিবলৈ নহ'ল, কিয়নো ময়ো এগৰাকী গোটৰে সদস্য। লাইনটো ভাঙি আগে আহি কেমেৰা কৰিবলৈ অলপ দিগদাৰ হয় বা ভিডিঅ' কৰিবলৈ দিগদাৰ হয়, সেইটো কাৰণে মাজে তুলিবলৈ নহ'ল। আৰু দেখিছে এনেদৰে দ্বিতীয় এঘৰ মানুহত এনেদৰে কৰা হৈছে আৰু এনেদৰে আমাৰ সমদলটো আগবাঢ়ি গৈ আছে। ভালেমান দূৰ আগুৱাই যাব এনেদৰেই বহুত মানুহৰ ঘৰত এনেদৰে অমৃত কলহৰ যিখিনি কাৰ্যসূচী এনেদৰে কৰি যাব আৰু এনেদৰে আগুৱাই গৈ আছে আমাৰ ইমান ধুনীয়াকৈ দেখিছে। আৰু তৃতীয় ঘৰ মানুহত এনেদৰে কৰা হৈছে আৰু এনেদৰে আৰু আগলৈ আমাৰ সমদলটো আগুৱাই গৈ থাকিব। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। ব'লক গাইজ। আৰু দেখিছে এনেদৰে আমি উলটি অহা হ'ল আৰু বহুত দূৰ যোৱাৰ পিছত ভিডিঅ' অলপ কৰিবলৈ নহ'ল মাজে আৰু দেখিছে আমি আহি পাই গ'লো অৱশেষত। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ' যদি চাই ভাল পালে তেনেহ'লে নিশ্চয় এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে গাইজ, নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ইমানেই।